তো হাই গাইস, আজি আপোনালোকৰ মাজত আমি এটা নতুন চেলেঞ্জৰ সৈতে আছো। আজি আমাৰ চেলেঞ্জ 5 নম্বৰ নেকি ন? অলপ ভালকে কও বুজি পাকে 5 নম্বৰ আজি আমাৰ 5 নম্বৰ চ্যালেঞ্জ 5 নম্বৰ এপিসোড। আৰু 5 নম্বৰটো হ'ব মাংস ভাত চ্যালেঞ্জ। তো চাই থাকক ভিডিওটো আৰু গাইস এতিয়া হেদি অলপ ভালকে কবি বুজি পাকে। এতিয়া ৰাতি বাজি 11টা বাজ বুলি চেলেঞ্জ কৰে। মাংস বনাতে অলপ দেৰি হয়ে। কি কৰি খা ভকলক সিধে বয়া খাম আজি। দেখা কিবা ক'ব নাকি? কবা লাগা নাই, খাবা লাগে তোক আজি হাৰাবা লাগব। কাৰণ তোৰ হৈছে 6 পইণ্ট আৰু মোৰ 4 এটাই জয় পাই লাগব। বয়া খাম গাইস। তো সমান ভাত লৈছো এই চাব পাৰে। তো মাংস সমান 2 বাটি আছে, 1 বাটি মোৰ আৰু 1 বাটি 2 বাটি। তো সমান কাৰাকে ফাঁচ খাও, এইটো কথা বেছি নহয়, কাৰাকে ফাঁচ খাও। আগে কার খাও, সব খাও বড়। 1 2 3 স্টার্ট। গরম আছে রে 이해 아니로 하면은 মাহত তুমি গরমান বতর কিলো চেলেঞ্জ নাই নহয়। পেঁয়াজ আছে, সব আছে। আমার কি পেঁয়াজ আছে পিয়াজৰ চেলেঞ্জ নাই। জোল বেশি কি হ'ব? তোমার লিমিটিং আপিস না, কারণ জোল নাই আমি তো নাই মই সুভাষ পিয়াজৰ চেলেঞ্জ থাকে। ও মোর ফাজ আছে কারণ কি জানছি না, এরপরে পেঁয়াজ এক পিস রয়ে গেছে আর সমানত খাওয়া আছে প্রায়, কিন্তু তার পেঁয়াজ হয়ে গেছে। মোৰ লাগব ভাল আৰু। ও তো কিবাকে গাইস জয় লোকা বাজি মোর নাই পেঁয়াজ সব সাফা করে দিছে, পেঁয়াজ রয়ে গেছে। চ্যালেঞ্জ করতে বেলা পেট নবিলাক আৰু লৈছি ভাত দুলিনা পেট তো বাপ্পা ও কেমান খা। তো গাইস আপোনালোকে দেখা পালাক চেলেঞ্জটো, গতিকে আমি চেলেঞ্জটো দেখালো আপোনালোকক। যিকোনো কিবাকে হলেও বাপৰ গাইস কেনেকে যে খাইছো আহকচোন অলপ মুখখন লওক, একো নহয় হওক লাজ কৰিব নালাগে, লাজ কৰিছি কিছু ক কিবা ক আকৌ নেদে গাইছ হাঁচো দেই। এনা মোৰ খোৱা গোটেই হৈছিল, সেইটো মই মানুহ গাইছ আৰু খোৱা হৈছিল। কিন্তু পিয়াজ পিছো বোলে খাব লাগিছিল। মই আগতে কৈ থৈ দিয়া আছিল চব খাব লাগিব। মোৰ পিয়াজ পিচ মই নালাগে বোলে ভিন্ন এখন আছিলো, সেইকাৰণে হাঁচছো মই নাই। কিন্তু গাইছ তই মোৰ লগত নৰা, কিন্তু তোৰ বেয়া লাগছি ন। নাই দে গাইছ, একো নহয় দে তোৰ। এতিয়া গাইছ চাওক, এতিয়া বৰ্তমান 12টা বাজছি, গতিকে এতিয়াতো আৰু আপোনাৰ মানে কি পানিচমেণ্টটো দিব নোৱাৰি। এতিয়া কালি ৰাতিপুৱা আমি পানিচমেণ্টটো কৰিম, মানে পানিচমেণ্টটো কালি কি হয় আপোনালোকে কালি গম পাব। তো ভিডিঅ'টো চাই থাকিব একদম পুৰা একদম, কিন্তু আপোনালোকে মিছ নকৰিব শেষৰখিনি। পানিচমেণ্টটো আমাৰ সদায় বেছি ভাল লগা হয়। এলা গাইছ আজি 12টা চেলেঞ্জ নকৰো দে মই। আৰু গাইছ বহুতে কৈছিল আমাক যে মাংস ভাতৰ চেলেঞ্জ লাগে, মাংস ভাতৰ চেলেঞ্জ লাগে। মাংস ভাতৰ চেলেঞ্জটো আমি আজি কৰিলো, পিছত গেলে আৰু হ'ব বাৰু, কিন্তু আজিৰ কাৰণে হ'ল। আৰু 5 নম্বৰ আছিল আৰু গোটেই 4 দে হ'ব দে, ঘুমটি ধৰছি মোৰ, মই ঘৰত যাওঁ। 4 দিয়ে মোৰ 6 হ'ল আৰু ডেকাৰ 7 হৈ থাকিল। আপনি ওপৰতে আছে তো। হেল্ল' গাইছ, তো এতিয়া আহিল পানিচমেণ্ট। তো ৰাতি ঘুমালো, এতিয়া আপোনাৰ
গধূলি আহিছিলোঁ মোটামুটি দিনত কাল ব্যস্ত হৈছিলোঁ গতিকে এতিয়া আমাৰ পানিছমেণ্ট আহিল আৰু আজি হাতীক পানিছমেণ্ট মোক বহুত দিন জ্বালা দিছি গতিকে আজি পানিছমেণ্ট অলপ বেলেগ হ'ব লাগিব গতিকে মাগে কিনি আনিছোঁ তাত বেলেগ বস্তু এইটো কি বুলি ক'ব কওকচোন কি আনপা এইটো জিকা জিকা এইটো জিকা কিন্তু কথাটো জিকা মানে আৰু ডায়েবেটিছ হৈছে নেকি হা ডায়েবেটিছ হৈছে কিজানি এইটো ডাঙৰ মানুহ হৈছে গতিকে ক'বা গ'লে এতিয়া ভালো হ'লে এটা জিকা হ'ব তো এটা জিকা খাব লাগিব আজি খাই পেলাম দেই খাই পেলাম খা 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 খাবাই দিছোঁ দেই খাব লাগিব আজি গোটাই খাব লাগিব মোক কম জ্বালা দিয়া নাই গাইছ কলপাত খাবা দেই ক'তো কি বস্তু খাবা দিছি গাইছ নেফলাব কিয় নহ'ব ন সেনকে নহ'ব নহ'ব ও গিয়া বিজ্ঞা মা কখন কিয়া ঠিকেই কিয়া হবাই লাগিব জিকা জিকা নাফ নহয় এইগিলাখান কৈ লাভ নাই গাইছ মই কলপাত চলপাত খাই দিছোঁ হয়নে এলা কৈ লাভ নাই এলা নাইন চাফি হ'ব চা চা মুখখন চাওঁ খাই দিয়ক খাই দিয়ক খাই দিয়ক তেতিয়া মোক গিলবে লাগব এনে গিলবাই লাগব খা 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 এনে খাক চোৱা ভিডিঅ' গিলা না দীঘল হৈ যাই আছে নহ'ব সেইখিনি খাবাই লওক সেইখিনিয়ে খাব লওক লাগে এইখিনি নাখালেও হ'ব সেইখিনি খাবাই লওক সেইগিলা মই নাজানো নাটক খুব কৰি ওলছে আপুনি চেলেঞ্জ এইগিলা বকি লাভ নাই গাইছ বহি কৰিলো বাকী গাইছ হাতী চেঁচেছি গাইছ নৰা খাবা পানী পুৰি সঁচা বস্তু এইগিলা দে খাবা খাবি খা খা খাম দে মই আগে ধানৰ পেটত জনাই এইটো এখন যেতিয়া নহয় খাওঁ খাওঁ সব ফেলাই দিছি কাম নালাগে যে খাবা হৈছে দেই হ'ব নৰে গাইছ আমাৰ লগত নৰে আমি চেলেঞ্জত হাৰিব পাৰোঁ কেতিয়াবা কিন্তু পানিছমেণ্টত আমি হাৰি যোৱা নাই চব খাই দিছোঁ কাম নাই তো গাইছ আমাৰ ভিডিঅ'টোৰ আজি মানে চেলেঞ্জটোৰ ইমানখিনি আছিল গতিকে আপোনালোকে দেখা পালাক হাতী আপোনাৰ পানিছমেণ্টটো খাইছি কওকচোন খাব নালাগ ভালকৈ গতিকে আকৌ এটা নতুন চেলেঞ্জৰ হয়তো আপোনাক পিছত লাগ পাম তো তেতিয়া বাই বাই জয় অসম